অভয়পুৰীত বিদ্যুৎপৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু। মহিলাগৰাকী দুমুৰীয়া প্ৰথম খণ্ডৰ ইনিয়াৰা খাতুন 25 বছৰ বুলি জানিব পৰা গৈছে। নিজ বাসগৃহৰ চৌহদত কাপোৰ শুকুৱাবলৈ মেলি দিয়া অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় 2 সন্তানৰ মাতৃগৰাকী। সংকটজনক অৱস্থাত আহত মহিলাগৰাকীক অভয়পুৰী অসামৰিক চিকিৎসালয়লৈ আনি থকা অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু ঘটে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট iExpress 24। হৈছে মানে আমাৰ ডুমুৰীয়া প্ৰথম খণ্ড গাঁৱৰ আব্দুল ওহাব নামৰ বেটাৰ বোৱাৰীজনী মানে কাপোৰ মেলি দিব যাওঁতেই কাৰেণ্টৰ শ্বৰ্ট খালে। কাৰেণ্টৰ শ্বৰ্টে মাটিত বাগৰি পৰি গ'ল। ঘৰৰ মানুহ নাজানে যে কাৰেণ্টে শ্বৰ্ট খালে। তেওঁলোকে মানে ধৰ্মীয় তোলাৰ পিছত হয়তো কোনোবাই ক'লে কাৰেণ্টে শ্বৰ্ট খালে নেকি, কাৰেণ্টে শ্বৰ্ট লাগে এনেকৈ অৱস্থাত অচেতন অৱস্থাত তাৰে পৰা অভয়পুৰী চিভিল হস্পিটেললৈ লৈ আহে। আহোঁতে হয়তো বাটতে যাওঁ বুলি মানে ডক্টৰে ডিক্লেয়াৰ দিছে। হস্পিটেল নাপাৱাৰ আগতে তেওঁ ডেথ হৈ গ'ল। নাম হ'ল ইনিয়াৰা খাতুন। বয়স 25। ল'ৰা ছোৱালী এটা ল'ৰা এটা ছোৱালী। ছোৱালীজনৰ বয়স 4 বছৰ এবভ হ'ব আৰু ল'ৰাজনৰ সৰু 2 year এবভ। বয়স 25 years অনুমান আৰু তেওঁৰ যে গিৰিয়েক আছে তেওঁতো মানে এক্সিডেণ্ট হৈ ঘৰত পৰি আছে। তেওঁৰ বয়স মানে 27-28 মান বয়স হ'ব। ডেকা ল'ৰাই আৰু এক্সিডেণ্ট হৈ ঘৰত পৰি আছে।